ৰাতিৰ সময় প্ৰায় 2:20। গোটেই হস্পিটালৰ এটা শান্ত পৰিৱেশ। কিন্তু সেই হস্পিটালৰে পোষ্টমৰ্টম ৰুমৰ ওপৰৰ ৱাৰ্ডত কিবা আচৰিত অচিনাকি ধৰণৰ শব্দ শুনিবলৈ পোৱা গৈ আছিল, যেন কোনোবাই লোহাৰ দৰ্জাত জোৰ জোৰকৈ কোবাই আছিল। সেইদিনা সেই ৱাৰ্ডত নাৰ্ছ ৰীমাৰ নাইট ডিউটি আছিল। প্ৰথমতে সেই শব্দবোৰ শুনি তাই ভাবিছিল যে হয়তো সেই ৱাৰ্ডত কোনোবাই কাম কৰি আছে। কিন্তু পিছত সেই শব্দটো আৰু জোৰ জোৰকৈ আৰু স্পষ্টভাৱে আহিব ল'লে। আৰু এইবাৰ দৰজাৰ শব্দৰ লগতে কোনোবা মতা মানুহৰ কান্দোনৰ শব্দ শুনা গৈ আছিল, যেন কোনোবাই কান্দি কান্দি দুখত কিবা কৈ আছে। ৰীমায়ে কথাবোৰ ভালকৈ শুনি পোৱা নাছিল বাবে তাই অলপ ধ্যান দিলে যে ক'ৰ পৰা এই শব্দবোৰ আহি আছে, আৰু লাহে লাহে কথাবোৰ দুখৰ পৰা খঙত সলনি হ'ল। আৰু এটাই কথা, নাৰ্ছ দৰজা খোলা, মোৰ ঠাণ্ডা লাগিছে। যেতিয়া এই কথাবোৰ ৰীমায়ে স্পষ্টকৈ শুনিলে, তেতিয়া তাইৰ ভয়ত ঠিকনা নাছিল। কাৰণ কথাবোৰ য'ৰ পৰা আহি আছিল, সেই কথাবোৰ আন ক'ৰো পৰা নহয়, তলৰ ৱাৰ্ডৰ পোষ্টমৰ্টম ৰুমৰ পৰা আহি আছিল। আৰু সেই সময়ত তাত কোনো নাছিল, আছিল মাথো মৃত মানুহৰ শৰীৰ। আচলতে কি হৈছিল, আৰু ৰীমায়ে এই শব্দবোৰ কিয় আৰু ক'ৰ পৰা শুনি আছিল, আৰু কোনে এনেকুৱা কৰি আছিল, আৰু কিয়?